চানমাৰী ফ্লাইঅভাৰত 8 এপ্ৰিল 2004। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছোঁ। তুমিও আহিছা স্থগিত ৰাখি তোমাৰ জীৱন। কিছু ভাৱনা বিনিময় কৰিম আকাশৰ এই নিশিম শূন্যতাত। কিছু ভাল পোৱাৰ অনুশীলন কৰিম চৰাইৰ ছাঁত। তুমি ক'লা, আমি যদি আকাশৰ পৰা সৰি পৰোঁ অকস্মাত, আমি যদি নাহৰৰ পাতৰ দৰে অকস্মাত। মই ক'লো, আকাশৰ সীমা আছে মেঘ আৰু চৰাই। তুমি ক'লা, ৰ'দজাক মেঘৰ খুৰুঙত কেনেদৰে সোমাল চোৱা চোৱা। মই ক'লো, এদিন ময়ো কুকুহা হৈ মেঘৰ অভ্যন্তৰত সোমাম। তুমি ক'লা, সপোনত যোৱা ৰাতি ক'লা ঘোঁৰা দেখিছোঁ। মই ক'লো, তোমাৰ হাতখন দেখুওৱা। তুমি ক'লা, কি পালা মোৰ ভৱিষ্যতত? মই ক'লো, কিছু শিহৰণ, কিছু উষ্ণতা আৰু কিছু স্বপ্ন। তুমি ক'লা, মই যাওঁ। মই ক'লো, নাকান্দিবা, আজি 8 এপ্ৰিল, ডায়েৰীত টুকি ৰাখিবা আৰু মোৰ ভুলবোৰৰ বাবে ক্ষমা কৰিবা মোক। মই তোমাক একোকে দিব নোৱাৰাকৈ নিকিম। সুখৰ অনুশীলন কৰিবা, জেদ আৰু অহংকাৰক বিয়োগ কৰিবা। তুমি ক'লা, মই যাওঁ। মই ক'লো, এই মেঘবোৰৰ সিপাৰত এদিন আমি লগালগি হ'ম। যোৱাগৈ এতিয়া। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছিলোঁ। তুমি লৈ গ'লা মোৰ মৃত্যু তোমাৰ ভাল পোৱাৰ উজ্জ্বলতাৰে।